নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল সপ্তান্তিকলৈ আপোনাক স্বাগতম জনাইছোঁ। হেতে অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সিম সুৱাপিঙৰ ঘটনা। কি এই সিম সুৱাপিং? ইয়াৰ দ্বাৰা আপুনি কেনেকৈ প্ৰভাৱিত হ'ব পাৰে, ইয়াৰ পৰা আপুনি কেনেকৈ হাত সাৰিব পাৰে, সেইবোৰ প্ৰশ্নৰ উত্তৰ লৈ মই পুনৰ উপস্থিত হৈছোঁ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। সিম সুৱাপ হৈছে আপোনাৰ নম্বৰ সলনি নকৰাকৈ সিম সলনি কৰা। আমি সাধাৰণতে আমাক মোবাইল নেটৱৰ্ক প্ৰভাইডাৰ কোম্পানীসমূহে প্ৰদান কৰা সিমটো বেয়া হ'লে নাইবা হেৰাই গ'লে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আকৌ নতুন এটা সিম উলিয়াই লওঁ আৰু নতুন সিমটোৱে আগৰ সেই পুৰণা সিমটোৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু শেহতীয়াভাৱে 3Gৰ পৰা 4Gলৈ আপগ্ৰেড কৰিবলৈ আপোনাৰ মোবাইলটো নেটৱৰ্ক প্ৰভাইডাৰৰ আউটলেটসমূহলৈ গ'লে কোনো ডকুমেণ্ট অবিহনে তেওঁলোকে আপোনাৰ মোবাইলটোৰ পৰা এটা SMS প্ৰেৰণ কৰি আপোনাৰ সিমটো সুৱাপ কৰি দিয়ে। এই আপগ্ৰেডেশ্যনৰ সুযোগ গ্ৰহণ কৰি শেহতীয়াভাৱে এটা অসাধু চক্ৰই আপোনাৰ সিম অনৈতিকভাৱে সুৱাপ কৰি বেংকত থকা আপোনাৰ সমুদায় ধন মুহূৰ্তৰ ভিতৰতে উলিয়াই নিব পাৰে। আপোনাৰ সিম অনৈতিকভাৱে সুৱাপ হোৱাৰ পৰা কেনেকৈ হাত সাৰিব সেই বিষয়ে কোৱাৰ আগতে আহক আপোনাক কওঁ দুষ্ট চক্ৰই আপোনাক কেনেকৈ ফচাই, কেনেকৈ আপোনাৰ সিম সুৱাপ কৰে। সিম সুৱাপিং কৰাৰ আগতে আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। এই তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়াটো কোৱা হয় ছ'চিয়েল ইঞ্জিনিয়াৰিং। এই তথ্যৰ ভিতৰত আপোনাৰ নাম, জন্মৰ তাৰিখ, ঠিকনা, ইমেইল, পেন নম্বৰ, বেংকৰ একাউণ্ট নম্বৰ, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সবিশেষ, ফোন নম্বৰ ইত্যাদি। আহৰণ কৰাৰ পদ্ধতিও বেলেগ বেলেগ যদিও সাধাৰণ আৰু সহজলভ্য পদ্ধতি হৈছে ফেচবুককে আদি কৰি ছ'চিয়েল মিডিয়াত ৰাজহুৱাকৈ উপলব্ধ আপোনাৰ ব্যক্তিগত তথ্য। তদুপৰি আপোনালৈ অহা এনেধৰণৰ সৰু সৰু URL থকা মেছেজবোৰ, এইবোৰ মেছেজৰ URLত উল্লেখ কৰা অফাৰ গ্ৰহণ কৰাৰ নামত আপুনি নিজেই চক্ৰটোক আপোনাৰ তথ্য প্ৰদান কৰে। এনেকুৱা কিছুমান প্ৰতিষ্ঠানো আছে বন্ধুসকল, যিয়ে বিভিন্ন ধৰণৰ ট্ৰজান প্ৰগ্ৰাম, ফিচিং মেইল নাইবা নিৰাপদ যেন লগা ৱেবছাইট বা আপোনাৰ বেংকৰ সৈতে দেখাত অবিকল ৱেবছাইটৰ জৰিয়তে আপোনাৰ ফোন নম্বৰ বা বেংক একাউণ্টৰ সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আপোনাৰ বেংক খালী কৰিবলৈ বিভিন্ন প্ৰকাৰে আপোনাৰ মোবাইল নম্বৰ হস্তগত কৰিবলৈ আৰম্ভ কৰে। এইটো কৰিবলৈ আটাইতকৈ সহজ যিটো প্ৰক্ৰিয়া তাত আপুনি নিজেই সহযোগ কৰে। আচৰিত হৈছে নহয় জানো? কওঁ শুনক। এই প্ৰক্ৰিয়াত প্ৰথমে আপোনালৈ এটা কল আহিব, ক'ব যে আপোনাৰ অঞ্চলত নেটৱৰ্ক আপগ্ৰেডেশ্যনৰ কাম চলি থকাৰ কাৰণে আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকিব। তেওঁলোকে ক'ব আপুনি ব্যৱহাৰ কৰি থকা মোবাইলৰ কল চেণ্টাৰৰ পৰা তেওঁলোকে আপোনাক কল কৰিছে। আপোনাৰ 2G বা 3G চিমটো আপগ্ৰেড কৰিব লাগিব বুলি তেওঁলোকে জানিব দিব। এয়া কৰিবলৈ নেটৱৰ্ক প্ৰভাইডাৰ ৰিটেইল আউটলেটলৈ যাব লাগিব আৰু এসপ্তাহ টাইম লাগিব বুলি আপোনালোকক জানিবলৈ দিব। ইয়াৰ পিছত আপোনাৰ কষ্ট লাঘৱ কৰা দোহাই দি আপোনাক অফাৰ দিয়া হ'ব যে আপুনি যদি ইচ্ছা কৰে তেন্তে তেওঁলোকে আপোনাৰ চিম সেই মুহূৰ্ততে আপগ্ৰেড কৰি দিব পাৰিব। আপুনি যদি সঁহাৰি দিয়ে তেন্তে আপোনাৰ মোবাইলৰ পৰা প্ৰায় 19টা সংখ্যা টাইপ কৰি এটা নিৰ্দিষ্ট নম্বৰলৈ SMS পঠিয়াবলৈ কোৱা হ'ব। ৰিপ্লাই হিচাপে আপুনি লাভ কৰা SMSৰ এটা নিৰ্দিষ্ট সংখ্যাৰে ৰিপ্লাই কৰিবলৈ কোৱা হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনাক আৰু জানিবলৈ দিয়া হ'ব যে 6ৰ পৰা 8 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ মোবাইলত নেটৱৰ্ক নাহে তেন্তে আপুনি চিন্তা নকৰিব। 24ৰ পৰা 48 ঘণ্টা আপুনি অপেক্ষা কৰক। আপোনাৰ মোবাইল বন্ধ কৰি থ'বলৈ পৰামৰ্শ দিব চক্ৰটোৱে। বন্ধুসকল, প্ৰায় এই 19টা অংকৰ উক্ত নিৰ্দিষ্ট সংখ্যাটো আচলতে নতুন এটা চিম কাৰ্ডৰ সংখ্যাহে। আপুনি এনে কৰিলে আপোনাৰ চিম বন্ধ হৈ যাব আৰু নতুন এটা চিমলৈ আপোনাৰ নম্বৰটো সুৱাপ হৈ যাব। এই প্ৰক্ৰিয়াটো তেতিয়াই কাম কৰিব যদিহে আপোনাৰ চিম এতিয়ালৈ 4Gলৈ আপগ্ৰেড কৰা নাই। দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে আপোনাৰ বিভিন্ন ভুৱা ডকুমেণ্ট ব্যৱহাৰ কৰি নতুনকৈ চিম এখন উলিয়াই লোৱা। প্ৰথমে সংগ্ৰহ কৰা তথ্যখিনিৰ আধাৰত আপোনাৰ নামত ভুৱা ডকুমেণ্ট প্ৰস্তুত কৰি দুষ্ট চক্ৰটোৱে আপোনাৰ চিম কাৰ্ডখনৰ সৈতে ফোনটো হেৰাল বুলি আপোনাৰ টেলিকম প্ৰতিষ্ঠানটোক অভিযোগ দাখিল কৰি এখন নতুন চিম কাৰ্ডত আগৰ নম্বৰটো সক্ৰিয় কৰি দিবলৈ অনুৰোধ জনাব। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ টেলিকম অপাৰেটৰ ভেদে বেলেগ বেলেগ সময় লাগিব পাৰে। চিম সুৱাপিঙৰ তৃতীয় যিটো প্ৰক্ৰিয়া সেইটো হৈছে MNP, মোবাইল নম্বৰ পৰ্টেবিলিটি। এই প্ৰক্ৰিয়াটোত প্ৰথমে কোনো প্ৰকাৰে আপোনাৰ মোবাইলৰ পৰা SMS এটা পঠিয়াই পৰ্টিং কোড সংগ্ৰহ কৰিব। ইয়াৰ বাবে আপোনাৰ মোবাইলত কোনো প্ৰকাৰে বিভিন্ন 4G থাৰ্ড পাৰ্টি এপ সংস্থাপন কৰা হ'ব পাৰে, যিয়ে আপোনাৰ মোবাইলৰ এক্সেছ লাভ কৰিব আৰু আপোনাৰ অজানিতে আপোনাৰ মোবাইলৰ SMS পঢ়িবও পাৰে বা পঠিয়াবও পাৰে। তদুপৰি বিভিন্ন টেলিকম অপাৰেটৰৰ কৰ্মচাৰীক ধন দি পৰ্টিং নম্বৰ সংগ্ৰহ কৰি আপোনাৰ নামত থকা নম্বৰটো অন্য অপাৰেটৰৰ সহায়ত নিজৰ কৰি লয় আৰু OTP সংগ্ৰহ কৰি আপোনাৰ বেংকৰ পৰা ধন উলিয়াই নিয়াৰ চেষ্টা কৰে। বন্ধুসকল, ইমান সময়ে মই আপোনাৰ চিম সুৱাপ কেনেকৈ হয় সেয়া ক'লো। এতিয়া আহক ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰোঁ। আপোনালৈ আননোন নম্বৰৰ পৰা অহা কলত যদি আপোনাৰ তথ্য, OTP, বেংক ডিটেইলছ, ATM ডিটেইলছ আদি বিচৰা হয় তেন্তে কেতিয়াও নিদিব। অথবা যদি কোৱা হয় আপোনাৰ মোবাইলৰ পৰা অমুক মেছেজ সেন্ড কৰক, তমুক মেছেজ সেন্ড কৰক, কেতিয়াও নকৰিব। এনেকুৱা ইনষ্ট্ৰাকশ্যন কেতিয়াও ফলো নকৰিব। বেংকৰ মানুহটো দূৰৰ কথা, ভগৱানেও অন্তত OTP নোখোজে। দ্বিতীয়তে
যদি কোনো আননোন নম্বৰৰ পৰা বহুত কল আহি আছে নাইবা SMS আহি আছে তেন্তে কেতিয়াও আপোনাৰ মোবাইল অফ নকৰিব, সাইলেন্ট কৰি থওক আৰু এক্টিভিটিবোৰ লক্ষ্য কৰি থাকক। আচলতে তেওঁলোকে বিচাৰি আছে আপোনাৰ ফোন বন্ধ হওক যাতে তেওঁলোকে আপোনাৰ সিম সোৱাপ কৰি থকাৰ বিষয়ে টেলিকম অপাৰেটৰে আপোনালৈ পঠিওৱা SMS আপুনি লাভ কৰিব নোৱাৰে আৰু সহজে তেওঁলোকৰ কাম সমাধা হৈ যায়। গতিকে মোবাইল বন্ধ নকৰি সকলো ধৰণৰ গতিবিধি লক্ষ্য কৰি থাকক। তৃতীয়তে আপোনাৰ বেংকৰ সৈতে আপোনাৰ ইমেইলো ৰেজিষ্টাৰ কৰি ৰাখক যাতে আপোনাৰ একাউণ্টৰ সকলো ধৰণৰ লেনদেনৰ বিষয়ে আপুনি আপডেটেড হৈ থাকিব পাৰে। এয়াতো আছিল আপুনি হাত কেনেকৈ হাৰিব সেই বিষয়ে। ধৰক আনলাকিলি আপোনাৰ মোবাইল হেক হৈ গৈছে, সিম সোৱাপ হৈ গৈছে, তেন্তে কেনেকৈ গম পাব আপুনি তেতিয়া কি কৰিব সেয়া কওঁ শুনক। আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকিব, কাৰো ফোন নাহিব বা SMS নাহিব নাযাব। যদি 6-7 ঘণ্টা ধৰি নেটৱৰ্ক নাথাকে তেতিয়া প্ৰথমে এয়া কনফাৰ্ম কৰক যে আপোনাৰ এৰিয়াত নেটৱৰ্ক আছে নে নাই। যদি আছে কিন্তু আপোনাৰ ফোনটোত নেটৱৰ্ক নাই তেন্তে সেয়া কিন্তু বন্ধুসকল চিন্তাৰ বিষয়। আপুনি যদি কনফাৰ্ম হৈ যায় যে আপোনাৰ সিম সোৱাপ হৈ গৈছে লগে লগে আপোনাৰ বেংকৰ কল চেণ্টাৰত ফোন কৰি আপোনাৰ একাউণ্ট হোল্ডত ৰাখিব দিয়ক যাতে আপোনাৰ একাউণ্টৰ পৰা কোনো ধৰণৰ লেনদেন নহয়। তাৰপিছত আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰৰ ৰিটেইল আউটলেটলৈ গৈ তেওঁলোকক বিৱৰি কওক আৰু নতুন সিম এখন উলিয়াই লওক। বন্ধুসকল আপোনাৰ তথ্য সকলো সময়তে গোপন কৰি ৰাখক। কোনো অচিনাকি মানুহৰ সৈতে আপোনাৰ প্ৰাইভেচি কেতিয়াও শ্বেয়াৰ নকৰিব। এই বিষয়ে অলপ সচেতন হওক। বিভিন্ন সময়ত আপোনালৈ অহা বিভিন্ন প্ৰকাৰৰ অফাৰযুক্ত SMS-ক গুৰুত্ব নিদিব। এনে কৰিলে আপুনি নিজে নিজৰ বিপদ চপাই লোৱাৰ দৰে হয়। যদি এই ভিডিঅ' আপোনাৰ ভাল লাগে তেন্তে শ্বেয়াৰ কৰক, লাইক কৰক। যদি এনেকুৱা ধৰণৰ টেকনিকেল আলোচনাৰ ভিডিঅ' আৰু পাব বিচাৰে তেন্তে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ ওচৰত থকা বেল আইকনটো টিপা মাৰক। ধন্যবাদ।